To good morning guys, আপোনালোকক স্বাগতম জনাইছো আমাৰ নৰ্থ ইণ্ডিয়া ৰাইডৰ দ্বিতীয়টো দিনলৈ আজি অলপমান বেছি ধামাকা হ'বলৈ গৈ আছে কাৰণ কালি স্বাস্থ্য বেয়া আছিল আজি ভাল হৈ গৈছে আজি ধামাকা হ'ব উঠি ফ্ৰেছ হৈ লৈছো লগ পাই আছো বলক হেল্ল' গাইজ আমি গা পা ধুই ৰেডি হৈ গ'লো বৰ্তমান আৰু আমি এতিয়া ৰুমৰ পৰা ওলাম আজি যিমান পাৰো চেষ্টা কৰিম আপোনালোকৰ আগত দেখা যাব পৰিৱেশসমূহ আৰু পৰাপক্ষত আজি বিহাৰটো ক্ৰছ কৰিবলৈ চেষ্টা কৰিম আজি ইউপি সোমাবলৈ চেষ্টা কৰিম আৰু বলকচোন আজি জুচটো আছে বাৰু ভিডিঅ'টো কেনেকুৱা হয় আগবাঢ়ো তো বন্ধুসকল আমি বৰ্তমান হোটেল ৰুমৰ পৰা ওলাইছোঁ আৰু আমি থকা হোটেলখন দেখুৱাই দিছোঁ এইখন আৰু বৰ্তমান আমি যাব লাগিব এতিয়া আমাৰ বাইকৰ যোনখিনি বস্তু ৰখা হৈছিলে বস্তুখিনি অলপ চিটত বহাজনৰ ছাইডে অলপ গুচি আহে আৰু সেইকাৰণে কিবা এটা ৱেল্ডিং কৰি বা কিবা এটা লগাই দিব লাগিব আৰু যাতে বস্তুখিনি আগত আহি নাপায় আৰু বৰ্তমান আমি শিলিগুৰিৰ পৰা অলপ আঁতৰত আছোঁ জেগাটোৰ নাম সঠিককৈ নাজানো আৰু বৰ্তমান যাম আমি শিলিগুৰি আৰু তাৰপিছত আজি বিহাৰ ক্ৰছ কৰি ইউপিলৈ ওলাবলৈ চেষ্টা কৰিম আৰু আমাৰ বাবু ভাইয়া বাইক উলিয়াইছে এইটো আমাৰ বাবু ভাইয়া এইটো অসমৰ বাবু ভাইয়া বাহিৰৰ বাবু ভাইয়া নহয় আৰু বলকচোন আগৰ ভিডিঅ'বোৰ চাই যাওঁ কেনেকুৱা হয় আমি হোটেল ৰুমৰ পৰা লাহে লাহে আগবাঢ়িছোঁ দ্বিতীয়টো দিনৰ যাত্ৰাৰ বাবে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাওঁ যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আগৰ ভিডিঅ'খিনি পাবৰ বাবে বেল আইকনটো ক্লিক কৰি দিব আৰু বন্ধুসকল বলকচোন আজিৰ যাত্ৰাটো আমি আৰম্ভ কৰোঁ তো বন্ধুসকল আমি থকা হোটেলৰ পৰা আমি শিলিগুৰি চহৰলৈ গৈ আছিলোঁ আৰু বাটত হ'ল এটা সৰু অঘটন মানে বিশেষ নহয় আমাৰ বেগকেইটা অলপ বেকা হৈ গৈছিল আৰু বেগকেইটা আমি সঠিককৈ বান্ধি আছে আৰু বৰ্তমান মই ৰাস্তাটো দেখুৱাই দিছোঁ শিলিগুৰি গৈ আছোঁ আৰু প্ৰায় 20-25 কিলোমিটাৰ আছে আৰু তাৰপিছত আমি পাম শিলিগুৰি চহৰ আৰু শিলিগুৰি চহৰৰ পৰা আমি বিহাৰৰ পিনে ৰাওনা হ'ম আৰু আজি দিনটোত পৰাপক্ষত বিহাৰখন অতিক্ৰম কৰি ইউপিত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম আৰু চাই লওঁ কিমান দূৰ যাব পাৰোঁ আৰু বলকচোন আগলৈ আৰম্ভ কৰোঁ এতিয়া বেগখিনি বান্ধি হৈছে যাত্ৰাটো আগুৱাই যোৱাৰ আগতে আমি তেলটো ভৰাই লওঁ আৰু চাওকচোন পশ্চিমবংগত তেলৰ দাম 100 টকা আমাৰ অসমতকৈ যথেষ্ট বেছি তো বন্ধু বান্ধৱীসকল আজি আমি লাহে লাহে সোমাই পৰিছিলোঁ বিহাৰ ৰাজ্যৰ মাজত আৰু আগবাঢ়ি গৈছিলোঁ আমি আমাৰ আজিৰ যাত্ৰাৰ দিশে এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যে আমি অসমৰ পৰা আহিছিলোঁ 4জন বন্ধু কিন্তু বিশেষ কাৰণবশতঃ 2জন পশ্চিমবংগৰ কোচবিহাৰৰ পৰা উভতি যাব লগা হ'ল আৰু আমি দুয়োজনে যথাসম্ভৱ আপোনালোকৰ আগত সকলোখিনি দেখুৱাই যাবলৈ চেষ্টা কৰিম
নমস্কাৰ বন্ধুসকল, আমি বৰ্তমান উপস্থিত আছোঁ বিহাৰৰ এটি ভিতৰুৱা অঞ্চলত। মানে আমি শ্বৰ্টকাট লৈছিলোঁ আৰু এইটো ৰাস্তা দি অলপ দূৰ গৈ পেলাই হাইৱেত ওলাইগৈ। আমি হাইৱেত ওলাম আৰু তাৰ আগতে ভাবিলোঁ অলপমান গাত শক্তি লৈ লওঁ আৰু বসন্তীখনক অলপমান ৰেষ্ট দিওঁ আৰু পুনৰ বহুত দীঘলীয়া যাত্ৰা আছে। আজি বিহাৰ ক্ৰছ কৰিম বুলি ভাবিছোঁ। যেতিয়া চাওঁ কিমান দূৰ সম্ভৱ হয়। যদি বেছি সন্ধিয়া হৈ যায় তেতিয়া আমি বিহাৰতে ইয়াতে থাকি দিম আৰু কালিও যথেষ্ট দেৰি হৈছে, সেইবাবে আমাৰ ৰেষ্টৰো প্ৰয়োজন আৰু আমি চাই লওঁ যিমান দূৰ যাব পাৰোঁ। বলক আগলৈ লৈ গৈছোঁ, বৰ্তমান খাই লওঁ। অস্তগামী সূৰ্যৰ সৈতে লাহে লাহে আমি আগবাঢ়িছিলোঁ বিহাৰৰ ৰাজধানী পাটনা চহৰৰ দিশে। তো বন্ধু বান্ধৱীসকল, এইখিনিত এটা অনুৰোধ, এই ভিডিঅ'টোত যদি কিবা ভুল দেখে সকলোখিনি কমেণ্ট কৰি জনাব, যাতে আহিবলগীয়া ভিডিঅ'খিনিত সেইখিনি ভুল শুধৰাই ল'ব পাৰোঁ। তো বন্ধু বান্ধৱীসকল, ব'লকচোন ভিডিঅ'টো আমি আগবঢ়াই নিওঁ। প্ৰায় 1 ঘণ্টা সময় বাইক চলোৱাৰ পিছত আমি পানী খাবৰ কাৰণে ৰখিছোঁ। পানী চানী খাওঁ, অলপ ফ্ৰেছ হৈ লওঁ। বাকী পাটনা পোৱাগৈ নাই আৰু অলপ দূৰ বাকী পাটনা পাবলৈ। আৰু বাকী দেখা যাওকচোন, আজি বিহাৰটো অতিক্ৰম কৰা নহ'ব চাগে আৰু পাটনাতে থাকোঁতে আৰু অলপ আগবাঢ়িব পাৰোঁ, তাকে দেখাই আছোঁ। আমি বৰ্তমান উপস্থিত হৈছোঁহি পাটনা চহৰত আৰু আমি হোটেল ৰুম যোৱাৰ আগতে কিবা এটা খাই ল'ব সোমাইছোঁ আৰু এখন হোটেল আপোনালোকক দেখুৱাই দিছোঁ, ধাবা। আৰু আমি বৰ্তমান কিবা এটা খাই লওঁ, তাৰপিছত হোটেল ৰুমত গৈ পেলাই লগ পাম আপোনালোক সকলোকে আৰু আজি দিনটো সবিশেষ জনাবলৈ চেষ্টা কৰিম। আৰু আমাৰ গোপালবোৰ বহি আছে। আমি কি অৰ্ডাৰ দিলা? বৰ্তমান আমাৰ খানা আহি পাইছেহি আৰু এয়া ৰুটি, মটৰ পনীৰ, আৰু আমি খানাটো খাই লওঁ। বন্ধুসকল, আমাৰ খোৱা বোৱা সকলোখিনি হৈ গ'ল আৰু আমি উপস্থিত হৈছোঁহি আমাৰ হোটেল ৰুমটোত। ৰুমটো দেখুৱাই দিছোঁ। এটা বিশেষ ৰুম নহয়, আমাৰ বাবু ভাইয়ে শুই আছে। কম দামত পাইছোঁ ৰুমটো। দিনটোৰ শেষত আপোনালোকক এটা কথা জনাওঁ, যিমানখিনি কৰিলোঁ, যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আগলৈও দেখুৱাই যাম। অৱশেষত আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰোঁ ভালদৰে দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু বহুতো দেখুৱাবলগীয়া আছে, বহুতো কৰিবলগীয়া আছে, সকলোখিনি পূৰা জোচত কৰি যাম। মানালী গৈ পোৱালৈকে, মানালীৰ পৰা দিল্লী পোৱালৈকে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এনেদৰে মোক আগৰ ভিডিঅ'টো দিয়া মৰমৰ দৰে মৰম কৰে যেন, সহায় কৰে যেন, সকলোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ে যেন। বহুত কষ্ট কৰি আহিছোঁ ইমান দূৰ, তথাপিতো কষ্ট লগা নাই গাত, কাৰণ জোচ আছে। তো বন্ধুসকল, বাই বাই, শুভৰাত্ৰি। আজিলৈ শুওঁ, কাৰণে আৰু বহুতখিনি কৰিবলগীয়া আছে, আপোনালোকক দেখুৱাবলগীয়া আছে। গুড নাইট।